চুলি সৰাটো এতিয়া বহুত সাধাৰণ সমস্যা হৈ পৰিছে, কিন্তু বহুতে নাজানে যে হেয়াৰ গ্ৰথ কৰিবলৈ কিছুমান ভাল অভ্যাসেই যথেষ্ট। ভিডিঅ'টো শেষলৈ চাব, সলিউশ্যন নিশ্চয় পাব। প্ৰথমতে প্ৰটিনযুক্ত খাদ্য খাব লাগিব, যেনে কণী, মাছ, বাদাম, দাইল এইবোৰে চুলিৰ ৰুট শক্তিশালী কৰি তোলে। দ্বিতীয়তে পানী বেছিকৈ খাওক। শৰীৰ ডিহাইড্ৰেটেড হ'লে চুলিও ড্ৰাই আৰু উইক হৈ যায়। ভাল টোপনি অতি জৰুৰী। ৰাতি কম টোপনি হ'লে হেয়াৰ ফল বাঢ়ে আৰু নতুন চুলি গজা কমি যায়। চতুৰ্থতে অতিৰিক্ত কেমিকেল ইউজ নকৰিব। বেছি হিট, কালাৰ বা হাৰ্ছ শ্বেম্পুৱে চুলিৰ ক্ষতি কৰে। ডেইলি ইউজৰ বাবে আপুনি এই শ্বেম্পুটো ইউজ কৰিব পাৰে। ই চুলিক নুৰিছমেণ্ট আৰু ষ্ট্ৰেংথ প্ৰদান কৰে। আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল আইৰণ, ভিটামিন ডি আৰু বায়'টিন কম থাকিলেও হেয়াৰ গ্ৰথ কম হ'ব পাৰে। ইয়াৰ বাবে আপুনি এইবিধ মেডিচিন দিনত এটাকৈ খাব পাৰে। মূৰত নিয়মিত অইল মাছাজ কৰিলে ব্লাড চাৰ্কুলেশ্যন ভাল হয়, যাৰ ফলত হেয়াৰ গ্ৰথ ইম্প্ৰুভ হ'ব পাৰে। এতিয়া জানো আহক কোনটো হেয়াৰ চিৰাম লগালে আপোনাৰ চুলি গজাত সহায় কৰিব। এইবোৰ মাৰ্কেটত এভেইলেবল হেয়াৰ চিৰাম আপোনালোকে চুজ কৰিব পাৰে। বহুতে মিনক্সিডিল 5% ব্যৱহাৰ কৰে, কিন্তু ভুলকৈ লগালে ৰিজাল্ট নাপাবও পাৰে। আজি মই আপোনালোকক ক'ম মিনক্সিডিল 5% চিৰাম কেনেকৈ সঠিকভাৱে ইউজ কৰিব লাগে। ষ্টেপ 1, প্ৰথমে স্কাল্পটো শুকান আৰু পৰিষ্কাৰ কৰি লওক। ভিজা চুলিত মিনক্সিডিল নলগাব। ষ্টেপ 2, ড্ৰপাৰ বা স্প্ৰেৰ সহায়ত পাতল হোৱা অংশত 1 ml মিনক্সিডিল লগাওক। দিনত সাধাৰণতে দুবাৰ, অৰ্থাৎ ৰাতিপুৱা আৰু ৰাতি এপ্লাই কৰিব পাৰে, কিন্তু ধ্যান ৰাখিব যাতে চকু, নাক আৰু মুখত নোসোমায়। ষ্টেপ 3, আঙুলিৰে অলপ অলপকৈ মাছাজ কৰক, কিন্তু জোৰে জোৰে নঘঁহিব। ষ্টেপ 4, লগোৱাৰ পিছত কমেও 4 ঘণ্টালৈকে চুলি নুধুব আৰু লগোৱাৰ পিছত হাত ভালদৰে ধুব। কিন্তু মনত ৰাখিব ৰিজাল্ট দেখিবলৈ সাধাৰণতে 2 পৰা 4 মাহ সময় লাগে। আৰম্ভণিতে অলপ হেয়াৰ ফল বাঢ়িব পাৰে, কিন্তু ই টেম্পৰেৰী। যদি স্কাল্পত জ্বলা, এলাৰ্জি অথবা ডিজিনেছ হয় তেন্তে ডক্তৰ অথবা ফাৰ্মাচিষ্টৰ পৰামৰ্শ ল'ব। মনত ৰাখিব কনচিষ্টেঞ্চিয়ে হৈছে ইয়াৰ মূল চাবিকাঠি। এদিন লগাই এদিন এৰি দিলে লাভ নহ'ব। কিন্তু যদি অত্যাধিক চুলি সৰে, বল্ড পেটচেছে দেখা দিয়ে বা হঠাৎ হেয়াৰ ফল আৰম্ভ হয় তেন্তে ডক্তৰ অথবা ফাৰ্মাচিষ্টৰ পৰামৰ্শ লওক। এনেধৰণৰ হেল্থ টিপছবোৰ পাবলৈ মোৰ চেনেলটো ফ'ল' আৰু ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।